আসাম টেট 2019 এটা ডাঙৰ খবৰ আপোনালোকক দিবলৈ ওলাইছো বাতিল হ'ব পাৰে আসাম টেট 2019 নৱেম্বৰ মাহৰ 10 তাৰিখে হৈ যোৱা টেট পৰীক্ষাত বিভিন্ন বিসংগতিয়ে দেখা দিছিলে অনুষ্ঠিত হোৱাৰ পূৰ্বে ফাদিল হৈছিলে প্ৰশ্নকাকত বা বহু পৰীক্ষাৰ্থীয়ে একো নিলিখাকৈ অৰ্থাৎ ব্ল্যাঙ্ক OMR চিট জমা দিছিলে এনেকুৱা ধৰণৰ বিভিন্ন বিসংগতিয়ে দেখা দিছিলে এই বিসংগতিসমূহৰ সন্দৰ্ভত গুৱাহাটী হাই কোৰ্টত 41 জন পৰীক্ষাৰ্থীয়ে লিখিত আবেদন দাখিল কৰিছিল আৰু এই আবেদনৰ ওপৰত ভিত্তি কৰি গুৱাহাটী হাই কোৰ্টে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ চৌকছ নোটিছ জাৰি কৰিছে 2020 চনৰ 17 ফেব্ৰুৱাৰীৰ ভিতৰত শিক্ষা বিভাগে এই চৌকছ নোটিছৰ ৰিপ্লাই কৰিব লাগিব যে কিয় টেট পৰীক্ষা বাতিল কৰা নহব এই 41 জন আবেদনকাৰীয়ে হাই কোৰ্টত আবেদন কৰা আবেদনত উল্লেখ কৰা পইণ্টসমূহ এনেকুৱা ধৰণৰ এক নম্বৰ পইণ্টত তেওঁলোকে উল্লেখ কৰিছে NCTEৰ নৰ্মছ মতে শিক্ষা বিভাগে হৈ যোৱা আসাম টেট 2019 অনুষ্ঠিত কৰা নাই বুলি উল্লেখ কৰিছে দুই নম্বৰ পইণ্টত লিখিছে প্ৰশ্নকাকতত বিভিন্ন বিসংগতি তিনি নম্বৰত তেওঁলোকে উল্লেখ কৰিছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই ফাদিল হৈছে প্ৰশ্নকাকত আৰু 4 নম্বৰ পইণ্টত তেওঁলোকে লিখিছে বহু পৰীক্ষাৰ্থীয়ে একো নিলিখাকৈ অৰ্থাৎ ব্ল্যাঙ্ক OMR চিট জমা দিছিল এই পইণ্টসমূহৰ ওপৰত ভিত্তি কৰি গুৱাহাটী হাই কোৰ্টে চৌকছ নোটিছ জাৰি কৰিছে আৰু ইয়াৰ ৰিপ্লাই অৰ্থাৎ টেট পৰীক্ষা কিয় বাতিল কৰা নহব এই সম্পৰ্কে শিক্ষা বিভাগে উত্তৰ দিব লাগিব 2020 চনৰ 17 ফেব্ৰুৱাৰীৰ আগত আৰু এই উত্তৰ যদি সন্তোষজনক নহয় তেন্তে বাতিল হ'ব পাৰে টেট পৰীক্ষা গতিকে এতিয়া হাই কোৰ্টৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিছে টেট পৰীক্ষাৰ ফলাফলসমূহ